আজি আমি বিশেষকৈ এছাইটিভ সেন্টেন্সৰ বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, এছাইটিভ সেন্টেন্সৰ অসমীয়া প্ৰতিশব্দ হৈছে বৰ্ণনামূলক বাক্য। তো এইখিনিতে যেতিয়া আমি বৰ্ণনা বুলি কওঁ তেন্তে আমাৰ মনত এনেকুৱা এটা ধাৰণা আহে যে কিবা এটা বস্তুৰ বিষয়ে বহলাই ক'ব লাগিব, বহলাই লিখিব লাগিব বা বহলাই উত্থাপন কৰিব লাগিব, কিন্তু তেনেকুৱা কোনো কথা নাই। ব্যাকৰণত যেতিয়া আমি বহলাই যেতিয়া আমি বৰ্ণনা শব্দটো ব্যৱহাৰ কৰোঁ তেতিয়া যিকোনো বিষয়বস্তুৰ ওপৰত শ্বৰ্টলি যদি তুমি কৈছা কিবা বৰ্ণনা কৰাই বুজাব। যেনেকৈ উদাহৰণ মই দিব বিচাৰিম, বাৰ্ডছ ফ্লাই, চৰাইবিলাকে উৰে। মেন ইজ মৰ্টেল, মানুহ মৰণশীল। এতিয়া মানুহ মৰণশীল বুলি কওঁতে মানুহৰ এটা বিষয় ইয়াত কোৱা হৈছে। আৰু যদি মই কওঁ যদি গুৱাহাটী যে লাৰ্জ চিটি, গুৱাহাটী এটা ডাঙৰ চহৰ, তো ইয়াত গুৱাহাটীৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আজি কৈছে আই ডু নট লাভ হিম, মই তাক পচন্দ নকৰোঁ। ইয়াত মোৰ এটা পচন্দৰ বিষয়ে কোৱা হৈছে। দিজ আৰ নট মাই বুকছ, এইবিলাক মোৰ কিতাপ নহয়। তো ইয়াত মোৰ আৰু কিতাপৰ বিষয়ে কোৱা হৈছে। হি ডিড নট গো টু স্কুল য়েষ্টাৰডে, কালি স্কুললৈ যোৱা নাছিলে। তো আমি চাইছোঁ কি এই চেণ্টেন্সবিলাক একেবাৰে সৰু সুৰা, 2টা 3টা 4টা শব্দৰ সমষ্টি, কিন্তু এই শব্দৰ সমষ্টিবিলাকেও কিন্তু অৰ্থ প্ৰকাশ কৰিছে সম্পূৰ্ণভাৱে আৰু বৰ্ণনা কৰিছে কিবা এটা ঘটনা। সেইকাৰণে আমি ক'ব লাগিব যি চেণ্টেন্সে কিবা এটা ঘটনা বা কথাক বৰ্ণনা কৰা বুজায়। A sentence which describe an incident or a events, that is called assertive sentence. আৰু assertive sentence বিশেষত্ব কি? যেতিয়া আমি assertive sentence-ক যেতিয়া আমি বৰ গুৰুত্ব সহকাৰে বৰ গভীৰভাৱে যদি আমি মন কৰি আমি চাম যে assertive sentence-ৰ subject থাকে। ফাৰ্ষ্ট অফ অল মিনছ ছাবজেক্টেৰে assertive sentence ষ্টাৰ্ট হয় আৰু assertive sentence-ৰ শেষত বহে ফুল ষ্টপ। আৰু এই ফুল ষ্টপটোৱে কি কৰে? বাক্যটোৰ শেষ হোৱা কথাটো সূচায়। তো ইয়াৰ পৰা আমি কি চাইছোঁ? তো assertive sentence মানে হৈছে বৰ্ণনামূলক বাক্য আৰু যিবিলাকে কিবা এটা ঘটনা বা কথাক বৰ্ণনা কৰা বুজায়। ই কোনো টেন্সৰ ওপৰত ডিপেণ্ড নকৰে যে চিম্পল পাষ্ট টেন্স হ'লে assertive হ'ব, চিম্পল ফিউচাৰ হ'লে assertive হ'ব বা পাষ্ট কণ্টিনিউয়াছ টেন্স হ'লে assertive হ'ব, তেনেকুৱা কোনো ধৰণৰ কথা নাই। যিকোনো টেন্স হ'ব পাৰে, কিন্তু সি কিবা এটা বৰ্ণনা কৰিব লাগিব। যদি কিবা এটা যদি বৰ্ণনা কৰিছে তেনেহ'লে ইয়ে হৈ পৰিব তোমাৰ assertive sentence। তো তোমালোকে assertiveৰ বিষয়ে গভীৰ মনত ৰাখিব হ'লে 2টা কথা তোমালোকৰ মগজত থাকিব লাগিব। এটা হৈছে assertive sentence সদায় ছাবজেক্টেৰে ষ্টাৰ্ট হয়। That means assertive sentence always starts with the subject and ends with the full stop। মানে কি হয়? ফুল ষ্টপৰে কি হ'ব? শেষ হ'ব। মই আশা কৰিছোঁ তোমালোকে assertive sentence-ৰ বিষয়ে সম্পূৰ্ণ বুজি পালা আৰু যদি কিবা যদি থাকে তেনে সুধিব পাৰা। ধন্যবাদ।